Good morning, sir. মৰ্ণিং চব আহিলি নে ল'ৰাহঁত? আহিছো, sir. নগেন, তহঁতৰ ফালে বানপানী হৈ আছে নহয়, কেনেকৈ আহিলি? হয় ছাৰ, এককালমান পানী। ওচৰৰে নাও এখন আছিলে, তাতে উঠি আহিলোঁ। আৰু খগেন, তই কেনেকৈ আহিলি? ছাৰ, নক'ব আৰু, এককালমান পানী। ভূৰখনো পিতাই লৈ গ'ল সেই বাঁহনি ডাঙৰটো কৰিবলৈ। মই তলৰটো খুলিলোঁ, চোলাটো দাঙি গুচি আহিলোঁ এনেকৈ। মানে নঙ থাকে। যি কি নহওক, আহিছ যে তহঁতি, পঢ়িব যে মন আছে তহঁতৰ। বাৰু বাদ দে, কিতাপখন উলিয়া। ছাৰ, কিতাপ নাই অনা নহয়। কালি যে কৈছিলে আজি খিচিৰি ভাত দিব, সেইকাৰণেহে আহিছোঁ। হে, জধামূৰ্খহঁত, তহঁতি মানে খাবলৈ আহিছ, পঢ়িবলৈ অহা নাই? তেন্তে তহঁতি বেগত এইবোৰ কি আনিছ? ছাৰ, ই বেগত কাঁহী বাতি আনিছে। ছাৰ, আৰু ই লগতে নেমু টেঙাও লৈ আহিছে। আইঅ গাধহঁত, তহঁতি মানে পঢ়িব অহা নাই, মোৰ মূৰটো খাবহে আহিলি। ছাৰ, মই নাই অনা নহয়, এহেঁতিহে আনিছে। বাৰু এইবোৰ বাদ দে। ঐ খগেন, দুবিধ ফুলৰ নাম জাননে? কচোন। জানো ছাৰ, জানো। একেবাৰে সহজ, বেলেগ এটা সোধক। কি জান সেইটোকে কচোন। জানো ছাৰ, এটা হৈছে RS, আনটো হৈছে OC ব্লেক। খালিও গাধ, তহঁতি খালি। ছাৰ, আমি নাই খোৱা নহয়, আমাৰ পিতাইহে খায়। আমাৰ নতুন গাহৰি পোৱালিকেইটা হপত। গাহৰিৰ লগত থাকি তহঁতিও গাহৰি হৈ গৈছ। আজি তহঁতি কবিতা মাতি দেখাব লাগিব, নহ'লে পিঠি বহল কৰিম। খগেন, তই এটা কবিতা গা। গাইছোঁ ছাৰ। শুৱনি আমাৰ গাঁওখনি অতি গাভৰু ছোৱালীয়ে ভৰা, তাৰে এটা পতাব নোৱাৰিলে কিহৰ ডেকা ল'ৰা। শুৱনি আমাৰ নদীৰে ভৰা গাঁও, পানীৰে উপচি পৰে, বানপানী আহিলে আমাৰ নিচিনা দুখীয়াই নেগুৰ দাঙি দৌৰে। শুৱনি গাভৰু, শুৱনি ড্ৰেছ, দেহৰ আধা উলংঘ কৰে, আমাৰ জানমণিয়ে হাই হিল পিন্ধি খোজ কাঢ়িলে বৰ ধুনীয়া লাগে। আইঅ গাধহঁত, গৰুহঁত, তহঁতি চেজ দিলি। এইটো কবিতা হ'ল হে, এইটো কবিতা হ'ল, মূৰ্খহঁত। ছাৰ, ধুনীয়া গাইছে। মূৰ্খহঁত। ঐ নগেন, তই এবাৰ আকাৰ ইকাৰ নোহোৱাকে এটা মাত। পাৰিম ছাৰ, পাৰিম। কৰতল কমল মদৰ বটল, মটৰৰ লগত কটৰ। আইঅ শুনহঁত, হ'ব, তহঁতি একো গাব নালাগে, হ'ব দেই, হ'ব। খিচিৰি মাংস দিছে, খাই যাবিগে দেই শুনহঁত। ছাৰ, আমি পাৰিছো ন? মূৰ্খহঁত, পাৰিছ, বৰ পাৰিছ। কাইলৈ ভালকৈ পঢ়ি আহিবি, নোৱাৰিলে একদম পিঠি ফালি দিম। পিন্তু, তই কচোন, অসমৰ এটা প্ৰধান সমস্যা কি? ছাৰ, পাৰিম। আমাৰ অসমৰ প্ৰধান সমস্যাই হৈছে বানপানী। বানপানীৰ ফলত বহুতো লোক মৃত্যু কবলত পৰিছে। ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, আৰু জীৱ জন্তুবোৰ বহুত মৃত্যু হৈছে ছাৰ। দেখিয়ে বেয়া লাগিছে মোৰ। সঁচাই দেই, অসমৰ চাৰিওদিশে অকল বানপানী। বহুত বেয়া লগা পৰিস্থিতি হৈছে। ছাৰ, কি কাৰণে ইমান বানপানী হয় আমাৰ অসমত? ভাল কথা সুধিছ। আমাৰ মথাউৰিবোৰ ভালকৈ নবন্ধাৰ ফলতো হৈছে, নদী বান্ধবোৰৰ ফলতো হৈছে, আৰু টাউন এৰিয়াবোৰত নলা নৰ্দমাবোৰ চফা নকৰাৰ ফলতো হৈছে। এইবোৰ বহুতো কাৰণে বানপানী হয়, বুজিছ ল'ৰাহঁত। আজিলৈ হ'ব, ইয়াতে সামৰিছোঁ। কাইলৈ পঢ়ি আহিবি ভালকৈ।